হেল্ল' গাইজ ৱেলকাম টু মাই ৰাজকোচ ব্লগ। মই এতিয়া বৰ্তমান আছোঁ আমাৰ ৰাস্তাত। এইটো হৈছে আমাৰ মেইন ৰাস্তাই গাড়ী গৈ আছে দেখিছে, আৰু এইফালে এইটো আমাৰ গাঁৱত যায়, সেইখনে আমাৰ ঘৰ। আপোনালোকক আজি মই ইণ্টাৰেষ্টিং এটা ভিডিঅ' দেখুৱাব গৈ আছোঁ। ড্ৰোন কেমেৰা নোহোৱাকৈ কেনেকৈ গাঁওখন চাব পাৰে। ড্ৰোন কেমেৰা নোহোৱাকৈ আমাৰ গাঁওখন দেখুৱাম আজি আপোনালোকৰ আগত। আৰু মই এই এণ্ড্ৰইড মোবাইল ফোনৰ কেমেৰাৰ দ্বাৰাই আমাৰ গাঁওখন দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। কিহত কেনেকৈ মই গাঁওখন দেখুৱাব পাৰোঁ আপোনালোকক মই দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাব। ইমান গৰম পৰিছে আৰু গৰু ছাগলী কৰি ৰাস্তাত ঠেল ঠেল ঠেল। এয়া জেগাত পালোহি। নতুন ৱাটাৰ ছাপ্লাই এটা আহিছে, এইবিলাক হৈছে পাইপ। এইটো হৈছে ষ্টেণ্ডটো। ইয়াৰ পৰাই আমি আমাৰ গাঁওখন চাম আজি, আৰু ইয়াৰ পৰা যিমান পাৰোঁ গাঁওখন দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ষ্টেণ্ড হৈছে, ইফালে উঠিম আমি। এইজন উঠি গৈ আছে, চাব এয়া ওপৰ পালেগৈ, উঠি গৈ আছে। ইয়াৰ পিছে পিছে মই গৈ আছোঁ। ইয়াৰ লগৰজন ওপৰত উঠি আহি আছে। ইয়াত উঠি আমি এতিয়া ভিডিঅ' কৰিম দুইজনে মিলি। এইবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ গাঁওখন। এইখন হৈছে আমাৰ গাঁও, আমাৰ মৰমৰ সেউজীয়া গাঁওখন। দেখিছে কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। চাওক আমি কিমান দূৰ উঠি আহিলোঁ। প্ৰায় 40 ফুটমান ওখ হ'ব। চ' গাইজ, এতিয়া আমি গৈ আছোঁ এফালে ফুৰিবলৈ। লগৰজনে মাতিলে মোক, এয়া আহিলোঁ। লগৰজন মানে মোতকৈ ডাঙৰেই হয় অলপ, দাদাই হয় মোৰ। দুজনে গৈ আছোঁ এতিয়া। ই ক'ত নিয়ে জানে আৰু। হেল্ল' দোস্ত, এতিয়া আমি টাউনত আহিছিলোঁ। টাউনৰ পৰা এতিয়া ঘৰত গৈ আছোঁ আমি। আৰু এটা ভিতৰলৈ